হেল্ল' গাইছ, বলক আজি গণেশগুৰিৰ গণেশ মন্দিৰ চাওঁগৈ। আপোনালোকে যদি গুৱাহাটীতে থাকে তেতিয়াহ'লে নিশ্চয় গণেশগুৰিলৈ আহিছে। গণেশগুৰি ফ্লাইঅভাৰ, বিশাল এইবিলাক কথা শুনিয়ে আছে, কিন্তু গণেশগুৰি আচলতে কি কাৰণে বিখ্যাত? তাৰ উত্তৰটো হ'ল গণেশ মন্দিৰৰ কাৰণে। গণেশগুৰি বিখ্যাত। এতিয়া যিহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰত গণেশগুৰিত যথেষ্ট ভক্তৰ সমাগম হয় বুলি কোৱা শুনি আহিছোঁ, গতিকে আজি চাই আহোঁ কিমাননো ভক্ত আছে গণেশ মন্দিৰত। বন্ধু বান্ধৱীসকল, মই মন্দিৰৰ ভিতৰত প্ৰৱেশ নকৰিব পাৰোঁ, বাহিৰৰ পৰাই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম যে কিমান মানুহ আছে, কেনেকুৱা মন্দিৰটো। এয়া লাহেকৈ মন্দিৰটোৰ ওচৰ পাইছোঁহি আৰু পূজা অৰ্চনা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সা সামগ্ৰী দেখিবলৈ পাইছোঁ। আৰু কিছু পৰ বাছৰ পৰা নামিছোঁ। এয়া পাই গ'লোহি আমি গণেশ মন্দিৰ। গণেশগুৰি অভাৰব্ৰিজৰ ওচৰতে আছে গণেশ মন্দিৰ। কাহিলীপাৰালৈ যোৱা ৰাস্তাটোৰ কাষৰত, মানে যিটো ৰাস্তাৰে কাহিলীপাৰালৈ যায় তাতে লাগি আছে। অসংখ্য দোকানেৰে পৰিপূৰ্ণ। গণপতি বাপ্পা মৌৰিয়া। অসংখ্য ভক্ত লাহে লাহে আহি আছে আৰু আহিব। ভিতৰৰ ভাগত যথেষ্ট ভক্ত আছে, কিন্তু মই ভিতৰত আজি নোসোমাওঁ। আজি মই জাষ্ট এটা অৰিহণা দিওঁ, দক্ষিণা দান পাত্ৰ আছে ইয়াত। দান পাত্ৰতে কিবা এটা দি মই দূৰৰ পৰাই সেৱা কৰিম। দেখিছে নহয় কিমান ভক্ত। গণেশগুৰি গণেশ মন্দিৰৰ দেৱালত আঁকি থোৱা আছে সুন্দৰ প্ৰতিমূৰ্তি, দেৱ দেৱীসকলৰ প্ৰতিমূৰ্তি। মিছ অৰ্পণা। এয়া গধূলি ভাগৰ দৃশ্য। এইটো ভিডিঅ' আগতে কৰি থোৱা আছিলে, গধূলি ভাগৰ দৃশ্যটো মই ইয়াতে এড কৰি দিছোঁ। গধূলি কেনেকুৱা দেখে মন্দিৰটো। গধূলি আচলতে ভক্তৰ সমাগম বেছিয়ে হয়, গধূলি আৰু ৰাতিপুৱা। ৰাস্তাৰ কাষতে আছে, ভিতৰলৈ সোমাব নালাগে, আহিবলৈ একেবাৰে সহজ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।